মোৰ অন্যটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাৰ বাৰ্থডে সেইটো দেখুৱাবলৈ চেষ্টা কৰিম বাৰু ব'লক। চ' আমি যিহেতু কেক কাটিম, বেছি দেৰি নকৰোঁ। হাই গাইজ, আমাৰ কেক আহি পালে। যিহেতু কেকটো অৰ্ডাৰ দিয়া গৈছিলে, এয়া বাৰ্থডে গাৰ্লৰ কেক আহি গ'ল। এয়া কেক আমি অপেনিং কৰি আছোঁ। চাওঁ, কেকটো খুলি আছোঁ বাৰু, চাওঁচোন। মানে কেকটো ভালে লাগিছে, ধুনীয়াকৈ বনাই দিছে বাৰু কেকটো। এয়া হ'ব আৰু কেকটো যিহেতু আৰু ক্ৰীম আছে ন, ভাঙি যাব পাৰে, সেয়া আমি লাহে লাহে খুলিছোঁ বাৰু। এয়া এইটো কেনেকুৱা লাগিছে জনাবচোন গাইজ। কেকটো এইজনী হ'ল বাৰ্থডে গাৰ্ল, ফূৰ্তি কেক আহি পাইছে, এওঁৰো ফূৰ্তি লাগিছে। এওঁলোক দুজনে মানে কেক দেখি ৰ'বই পৰা নাই, সৰু বাচ্ছা যে। কেকটোও কৈছে কি এওঁলোকে মানে আৰু কাটোকৈ ৰখিয়ে আছে, তথাপিও অকণমান ডিজাইনটো বেয়া কৰি দিলেই তেওঁলোকে। এয়া চাওঁ, আহিছে ৰ'বা বাৰ্থডে গাৰ্ল ৰিদা, এইজনী টিকলুজনী বাৰ্থডে। তেওঁক মানে পুতলাটোও লাগে, হেপী বাৰ্থডে কেকো কাটিব। এয়া কেক কাটি আছে। কেক পাই এওঁলোকৰ ফূৰ্তি। বাবুটো জনাই হোৱা নাই কি বাৰ্থডে। সৰু বাচ্ছাবিলাকৰ এইবিলাকক লৈ বহুত ফূৰ্তি। চোন ক'ত গালত কেক লগাই আছে। এওঁলোকে মানে টিভিবিলাকত দেখা পায় যে, সেইটো কাৰণে মানে গালত কেক লগাই আছে। ল'ৰা ছোৱালীবিলাকে আজিকালি মোবাইল বা টিভিৰ পৰা বহুত কথা শিকায়। এয়া কেক কটা হৈয়ে গ'ল, বাবুও ফূৰ্তি কৰি আছে। লাইটবিলাক ওপৰত চাই আছে, ডেক'ৰেশ্যন লাইটবিলাক। কেক খাওঁ দাদি, কেক খুৱাই দিয়া। দে নাখাই আমাক দি গাৰ্গী খাৱাই। আজিলৈ বাই বাই। এইখিনি আছিল এওঁলোকৰ ভিডিঅ', মানে বাৰ্থডে